Hi, hello, namaskar, welcome and welcome back to our channel Assamese Nisha Vlog. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে কুশলে আছে তো মোৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো Na 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 na, dee na na no, dee na na no, dee. মই যে যোৱাটো ব্লগত কৈছিলো যে মই এটা ফুড চ্যালেঞ্জ বনাম তো আজি মই বনাবলৈ গৈছো তো আজি মই বনাম alphabetical food challenge A to Z লৈকে মই জি আমাৰ এৰ পৰা Z লৈকে মই মিনিংৰ ফুড খাবলৈ চেষ্টা কৰিম আমি এটো দেখাই লওঁ A for apple খাম A for apple তো মই apple খাইছো আপোনাৰ আপেল আৰু আমাৰ অসমীয়াত B for banana মই এটা banana খাম banana B for banana খালো আৰু এটা C for কি খাও বিচাৰো গলক আছা ধুলৰ ফ্ৰেছ হৈ আহিলো আৰু এতিয়া মই খাম C for মই লৈছো center fish so C for center fish মই খাম এতিয়া C for center fish খালো আৰু এতিয়া খাম D for দিদি মই খাম দিলবাৰ ওটা কথা খুব খাইছিল স্কুলত গৈছিল যে পেকেট লৈ গৈ আছিলো ঠাণ্ডা ফুডটো খাই আছো আৰু D for সৰি দে দিলবাৰ নহয় দিলবাৰ নহয় দিলদাৰ হয় এটা দিলদাৰ মই দিলদাৰ খাম এটো খাই লও তাৰ পিছত এটো খাই আছো হৈছে দিলদাৰ আৰু দিলদাৰ খাম এতিয়া দিলবাৰ খালো 1 টকা পেকেটটো দি মই খাব লৈছো এক ইয়া কণী ইজোৱা কণী ইয়া তো ই ফৰ মই খাম এক ইৰে এক খালো খাব লৈছো এফেৰে ফিছ এয়া ফিছ আছে আৰু এফেৰে মই খাম এই মাছ খাব লৈছে মানে মই বহুত খাব নোৱাৰো কাৰণ বেটাৰ কফ আছে তো সেইকাৰণে মই বহুত খাব নোৱাৰে নিয়মটো কৰি দিছো ই ফৰ খাবলৈ লৈছো গুৱাফা মধুৰিআম কাঁচা মধুৰিআমটো কিন্তু সোৱাদ আছে এয়া মধুৰিআম জি ফৰ গুৱাফা এইচ ফৰ খাবলৈ লৈছো হানি এয়া হানি ইটস ফৰ হানি তো মোৰ নামটো হানি হয় কিছুমানে মোক হানি বুলি জানে সো এয়া হানি খালো আই ফৰ খাব নোৱাৰিম সৰি দে একদম সৰি আই ফৰ খাব নোৱাৰিম মই কাৰণ আই ফৰ আইসক্ৰীম হয় আৰু আইস হয় মই আইসক্ৰীম আৰু আইস খাব নোৱাৰিম কিয়নো বেটাৰ কফ হৈ আছে তো মই একদম সৰি দে যদি আইৰে কিবা আছে বেলেগ বস্তু আপোনালোক কবচোন মোক কমেন্ট কৰি তলত মই জেৰে হৈছে জেলি খাদ্য খোৱাৰ কাৰণে উল্টা খোৱাৰ কাৰণে পেটটো বেয়া লাগিল আৰু মই গলো গা ধুবলৈ এতিয়া গা ধুই আহিলো আৰু এতিয়া কে ফৰ খাম কে ফৰ কুৰকুৰি এয়া কুৰকুৰি লৈছো মই এয়া কুৰকুৰি এতিয়া এল ফৰ খাম এল ফৰ মই খাম লেডিজ ফিংগাৰ মানে ফেন্দি আই ফৰ খাবলৈ আই এতিয়া এম ফৰ মিল্ক এয়া গাখীৰ তো এম ফৰ মিল্ক মিল্ক খাওঁ মই এম ফৰ মিল্ক খালো এন ফৰ ইয়া নুডলছ লৈছো
নুডলছ খাম মই এয়া নুডলছ মই ইয়াতে লৈছোঁ O for onion, P for potato, Q for মই খাব নোৱাৰিম Q for নাই মই নাজানো আপোনালোকে জানিলে কমেণ্টত ক'ব R for rice, S for salt মানে নিমখ আৰু T for তেল মিঠাতেল তো এয়াই মই খাম U for uncle chips uncle chips U for uncle chips খাম মই U for খাবলৈ লৈছোঁ U for uncle chips তো U for মই uncle chips খাম এয়া V for খাম V for কি খাম কওকচোন V for মই খাম ফিগ চকলেট এয়া ফিগ চকলেট তো ফিগ চকলেট খাম এয়া ফিগ চকলেট খালোঁ W for খাব লৈছোঁ পানী মানে ৱাটাৰ মানে পানী একে দেখছোঁ এয়া ফিগ চকলেট খাই পানী খাম ধুনীয়া বতাহ লাগিব ফৰ পোৱা নাই আপোনালোকে কমেণ্ট কৰিব এক্স ফৰ কি হয় বাট মই খাবলৈ লৈছোঁ Y ফৰ তো Y ফৰ খাওঁ ব'লক এতিয়া খাব লৈছোঁ য়গাৰ্ট মানে দৈ তো এতিয়া Y ফৰ য়গাৰ্ট মানে দৈ খাম ফৰ খালোঁ আৰু এতিয়া Z ফৰ খাব নোৱাৰিম বিচাৰি পোৱা নাই চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল তো অন্য এটা ভিডিঅ' লগ পাম তেতিয়াহ'লে হাঁহি থাকিব ফূৰ্তি থাকিব বাই